অহা সেপ্টেম্বৰ মাহৰ 22 তাৰিখে অসম চৰকাৰে যে আৰু নতুনকৈ 12,000 পদত যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব। আজি অলপ আগতে এটা বাতৰি প্ৰকাশ কৰা হৈছে আৰু এই বাতৰিটোত কোৱা হৈছে যে অসম চৰকাৰে 12,000 পদত 22 ছেপ্টেম্বৰ তাৰিখে কি বিভাগত নতুনকৈ আৰু নিযুক্তি পত্ৰ প্ৰদান কৰিব। আৰু এইটো ভিডিঅ'ত মই আপোনালোক সকলোকে জনাম যে 22 ছেপ্টেম্বৰ তাৰিখে 12,000 যুৱক যুৱতীসকলক কি বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। কিন্তু তাৰ আগতে মই আপোনালোক সকলোকে অনুৰোধ জনাম, আপোনালোকে যদি সদায় এনেকুৱা আপডেটৰ ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোক সকলোৱে জানে ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে অসম চৰকাৰে 12,000 যুৱক যুৱতীক নিযুক্তি পত্ৰখিনি প্ৰদান কৰিব। এতিয়া মই আপোনালোকক জনাই গৈছোঁ যে অসম চৰকাৰে 22 ছেপ্টেম্বৰ তাৰিখে কি বিভাগত নতুনকৈ আৰু 12,000 যুৱক যুৱতীখিনিক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াতে থকা বিভাগকেইটা হৈছে আপোনালোকৰ গৃহ, স্বাস্থ্য, শিক্ষা, পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু লোক নিৰ্মাণ। এইকেইটা বিভাগত আপোনালোক সকলোকে 12,000 পদত ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে চৰকাৰে নিযুক্তি পত্ৰখিনি প্ৰদান কৰা হ'ব। আৰু ইয়াতে যিখিনি নিযুক্তি পত্ৰ চৰকাৰে প্ৰদান কৰিব তাৰ যদি ৰিজাল্ট ঘোষণা কৰা নাই তেনেহ'লে 20 তাৰিখৰ আগতে আপোনালোকৰ এই গোটেইকেইটা বিভাগৰে ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব। আৰু মই আপোনালোক সকলোকে ইতিমধ্যে আগতে জনাইছোঁ, অসম আৰক্ষীৰ কনষ্টেবল আৰু উপ পৰিদৰ্শক পদত 5,200 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আৰু লোক নিৰ্মাণ বিভাগত 256 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আৰু ইয়াৰ লগতে যি অন্যান্য বিভাগসমূহ থাকিব আপোনালোকৰ স্বাস্থ্য, শিক্ষা, পঞ্চায়ত, গ্ৰামোন্নয়ন, তাত কিমান সংখ্যক যুৱক যুৱতীক নিযুক্তি দিব সেইটো এতিয়ালৈকে বাতৰিত প্ৰকাশ কৰা নাই। যদি নতুনকৈ বাতৰিত প্ৰকাশ কৰি দিয়ে মই নিশ্চয় ভিডিঅ' বনাই আপোনালোক সকলোকে এই কথাটো জনাই দিম। আৰু চৰকাৰে যে আপোনালোকক 22 ছেপ্টেম্বৰ তাৰিখে নিযুক্তি পত্ৰখিনি প্ৰদান কৰিব, সেই নিযুক্তি পত্ৰখিনি আপোনালোকৰ খানাপাৰাত হ'বলগীয়া এক অনুষ্ঠানত বিতৰণ কৰা হ'ব। আৰু এইটো এটা বহুতে ভাল খবৰ, যিসকল কেণ্ডিডেটে চৰকাৰে নিযুক্তি দিবলৈ ওলোৱা এই বিভাগকেইটাত ইণ্টাৰভিউসমূহ দি থৈছে। মই আশা কৰোঁ যাতে তোমালোক সকলোৰে ৰিজাল্টবোৰ ভাল হয়। আৰু এতিয়া আপোনালোকৰ যদি মোৰ এইটো ভিডিঅ' চাই ভাল লাগিছে, ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিতে আজিৰ এই ভিডিঅ'টো অন্ত পৰিল। ধন্যবাদ।